বৰ্তমান সময়ত আপুনি বাৰু ভাবি চাইছেনে হোৱাট মেটাৰ্ছ দ্য মষ্ট? বাঢ়ি অহা ব্যস্ততাৰ বাবে যদি বিশেষ মানুহজনলৈ আপোনাৰ আহুৰি অকণ নোহোৱা হৈছে, তেন্তে জানি থওক আপুনি নিজক লৈ লাহে লাহে হেৰুৱাব ধৰিছে। আপোনাৰ জব লাইফত কেইটা প্ৰমোশ্যন হ'ল, অথবা আপুনি বছৰ কিমান প্ৰিয়? এই কথাবোৰ এটা সময়ত গৈ তেনেই ছেকেণ্ডাৰী হৈ উঠে। কিন্তু আপুনি নিজক লৈ কিমান কনচাৰ্ণ, আপোনাৰ চৌপাশৰ মানুহখিনিক লৈ আপুনি কিমান চেঞ্চিটিভ, ডেট মেটাৰ্ছ দ্য মষ্ট। অসুখী মানুহৰ তালিকাখন এইবাবেই দীঘল চাগে। সমূহৰ লেপটপটো আপোনাৰ পেট পুহিবলৈ, আপোনাৰ ফাইনেন্সিয়েল ষ্টেবিলাইজেশ্যনৰ বাবে, আৰু আপোনাৰ ঘৰত আদৰেৰে ৰৈ থকা সেই বিশেষ মানুহজনী আপোনাৰ মনৰ শূন্যতা পূৰাবলৈ। বুকুত শূন্যতা কঢ়িয়াই মানুহ জানো সুখী হ'ব পাৰে? আজিলৈ পৰা নাই। অসুখী মানুহৰ তালিকাখন এইবাবেই দীঘল চাগে। আই হেভ এ ৰিচ ফাদাৰ। আজিলৈ কোনে নিজৰ দেউতাকক লৈ সেইদৰে গৌৰৱ কৰিছে? Nobody. I am a son, daughter of kind, caring dad. আপুনি নিজৰ পৰিয়ালটোৰ বাবে ইমানখিনি হ'ব পাৰিছে, তেন্তে হৈ গ'ল। You are a man of the moment. আইডিয়েল ফিগাৰ জনমানস কিম্বা ফেচবুকত হ'বলৈ সহজ, কিন্তু ফেমিলিৰ সন্মুখত ডেট মেটাৰ্ছ দ্য মষ্ট। অসুখী মানুহৰ তালিকাখন এইবাবেই দীঘল চাগে। ইন শ্বৰ্ট, ফেমিলি মেটাৰ্ছ, নাথিং ইজ ছুপিৰিয়ৰ। বাকী ব্যস্ততাক দোহাই আপুনি কিমান দিন পলাই ফুৰিব, কিমান দৌৰিব, কিমান ফোফাব, আৰু শেষত যিদিনা আপুনি ৰৈ যাব, সেই মানুহজনী হাতখনতে খামুচিব নালাগিব জানো? সুখী হোৱাৰ বাটটো বৰ দূৰত নাই, বিচাৰিলে আপুনিও পোনাব পাৰে।